এখন হৈছে আমাৰ শিৱসাগৰ জনসাধাৰণৰ কাৰণে চিকিৎসাৰ মানে মেইন কেন্দ্ৰ এইটো। সেইকাৰণে সকলো শিৱসাগৰীয়া ৰাইজে বিচাৰে যে আমাৰ এই চিভিল হস্পিটেলখন সব ফালৰ পৰা ইকুইপড হওক, সব ফালৰ পৰা ভাল হওক। ডক্টৰ, নাৰ্ছ, ইয়াত একদম চুইপাৰৰ পৰা আমাৰ 4th গ্ৰেডৰ পৰা গোটেই মানুহবিলাক যাতে ইয়াত ঠিকমতে থাকে, ট্ৰিটমেণ্ট ভালকৈ পায়, মেচিনাৰী সব যাতে থাকে আৰু সব বিভাগবিলাকৰ মানে স্পেচিয়েলিষ্ট যাতে ইয়াতে থাকে। কিন্তু ইয়াত মানে কি হৈছে, ইয়াত আমি সুপাৰিনটেণ্ডেণ্ট জইণ্ট ডিৰেক্টৰৰ লগতো আমি কথা বতৰা পাতিলোঁ আৰু তেখেতসকলৰ এটা ৰিপৰ্টো মোৰ হাতত দিছে, মই ৰিপৰ্টটো মানে লৈ লৈছোঁ। ইয়াত হয় কিছু অসুবিধা আছে, মানে ডক্টৰ স্পেচিয়েলিষ্ট যিমানটো থাকিবলৈ তেনেকুৱা নাই, ডক্টৰো কম আছে আৰু নাৰ্ছো মানে যিমানখিনি লাগে। এতিয়া এইখন মানে হৈছে 300 বেডেড হস্পিটেল, কিন্তু এতিয়া 260 কিমান 65 মানে ফাংচনেল হৈ আছে আৰু মানে 40 এতিয়া ফাংচনেল হোৱা নাই। কিছুমান কাম হৈ আছে আৰু কিছুমান কাম হোৱা নাই। আমি তাকে গোটেই কথাটো আমি ৰাইজৰ পৰা যিটো পাইছোঁ যে ইয়াত মানে ট্ৰিটমেণ্ট কৰিব পৰা পেচেণ্টকো বাহিৰলৈ পঠাই দিয়া হয় বা মেডিচিন নাপায় বা কিবা মানে কোনোবাই কয় যে ইয়াত ষ্ট্ৰেচাৰ নাই বা ইমাৰ্জেঞ্চিটো কেতিয়াবা অসুবিধা পায়। তো তেনেকুৱা অসুবিধাৰ কথাখিনি আজি আমি ইণ্টাৰেক্ট কৰিলোঁ, তেখেতসকলৰ লগত আলোচনা কৰিলোঁ আৰু তেখেতসকলেও আমাক বুজাই দিছে যে কি কাৰণে এই অসুবিধাখিনি ইয়াত মানে আমি ভোগ কৰিবলগীয়া হৈছে। আজিকালি ৰিপৰ্টটো ইয়াত মানে ব্লাডেই হওক, ষ্টুলেই হওক, ইউৰিনেই হওক বা তেওঁলোকৰ অন্য কিবা যদি তেনেকুৱা টেষ্ট কৰিবলগীয়া টেষ্ট কৰে ইয়াত, কৰি পেলাই কিন্তু তেওঁলোকে ইয়াৰ পৰা পঠাই দিয়ে। তাৰ পৰাহে ফাইনেল ৰিপৰ্টটো অহাৰ পিছতে ইয়াত মানে কাম কৰিব পাৰে। এতিয়া সেইকাৰণে তেনেকুৱা কিছুমান টেকনিকেল কথাও ইয়াত আছে, যিখিনি কথা সাধাৰণ মানুহে হয়তো গম পোৱা নাই। এতিয়া আমি তেখেতসকলক এইটোৱে আমি জনাইছোঁ যে আমাৰ ৰাইজে যাতে সুবিধাখিনি পায় আৰু ৰাইজে মানে এখন হৈছে চৰকাৰী হস্পিটেল আৰু চৰকাৰৰ পিনৰ পৰা জনোৱা হৈছে যে আমি সকলো মেডিচিন প্ৰভাইড কৰিছোঁ ইয়াত। সেইকাৰণে মেডিচিন ফ্ৰী মেডিচিন পাব লাগে। নাপালে মানে আমাৰ দুখীয়া ৰাইজৰ কাৰণে বহুত অসুবিধা হয়, বাহিৰৰ পৰা কিনি আনিবৰ কাৰণে এফৰ্ড কৰিব নোৱাৰে কেতিয়াবা, তেনেকুৱা কাৰণে তেওঁলোকৰ বহুত অসুবিধা হয়। আৰু গাইনী ডক্টৰৰ কথাটো আমি খবৰ কৰিলোঁ, কাৰণ গাইনী প্ৰায় মানে ইয়াত আমাৰ ডেলিভাৰী কেছবিলাক হৈ থাকে। সেইকাৰণে গাইনী কিন্তু তেওঁলোকৰ ডক্টৰ আছে বুলি কৈছে, তাত কোনো অসুবিধা হোৱা নাই। অৰ্থপেডিক্সৰ ডক্টৰ মাত্ৰ এজন আছে এতিয়া, কিন্তু এজন ডক্টৰে অৰ্থপেডিক্স ইমানবোৰ ইনচিডেণ্ট হৈ থাকে, যথেষ্ট এক্সিডেণ্ট হৈ থাকে। সেইখিনিৰ পৰা আমি দেখিছোঁ যে ডক্টৰ ইয়াত আৰু প্ৰয়োজন আছে। সেইকাৰণে সেইটো আমি দাবী কৰিম যাতে আমাৰ ইয়াত চিভিল হস্পিটেলত অৰ্থপেডিক্সৰ ডক্টৰ দিয়া হয়। আৰু চাইকিয়াট্ৰিক পেচেণ্ট আগতে যিমান আছিলে তাতকৈ এতিয়া বেছি হৈছে, 400+ হৈছে কৈছে। এটা মানে গোটেইখিনি য়ং ল'ৰা, 30 বছৰৰ বয়সৰ ভিতৰৰ ল'ৰাই মানে ড্ৰাগছ এডিক্ট হৈছে আৰু তেনেকুৱা চাইকিয়াট্ৰিক পেচেণ্ট হিচাপে ইয়াত মানে অন্তৰ্ভুক্ত হৈছে। ইয়াত 2জন ডক্টৰ আছে চাইকিয়াট্ৰিক ডক্টৰ, তেওঁলোকে এইখিনি ট্ৰিটমেণ্ট কৰি আছে। কিন্তু এই যে 4খন নাম্বাৰ পাইছেগৈ, এইটো আমাৰ শিৱসাগৰৰ কাৰণে অত্যন্ত একচুৱেলি বেয়া খবৰ। এই খবৰটো আমি চৰকাৰৰ গুৰিলৈ লৈ যাম আৰু হেল্থ মিনিষ্টাৰকো এইটো কথা জনাম, যাতে ৰাইজেও মানে সাধাৰণ ৰাইজেও যাতেতো মানে অলপমান নিজে সাৱধান হয়, নিজৰ ল'ৰা ছোৱালীক যাতে ড্ৰাগছৰ পৰা আঁতৰত যাতে ৰাখে। এতিয়া আপোনাৰ এই যে আমাৰ যিবিলাক কি পেকেট কয় এইবিলাক গুটখা, তেনেকুৱা বিভিন্ন জাতীয় যিবিলাক বস্তু ওলাইছে সেইবিলাক মানে সেৱন কৰিবলৈ লৈছে। আপোনাৰ এইবোৰ ড্ৰাগছবিলাক বেলেগ ড্ৰাগছবিলাক তেওঁলোকে সেৱন কৰিবলৈ লৈছে। সেইবিলাকে আমাৰ গোটেই পৰিয়ালবিলাকত মানে সাংঘাতিক ধৰণৰ এটা অৱস্থা হৈছে। আৰু শিৱসাগৰত এইটো এটা আচৰিত কথা হৈছে যে 400 এতিয়া মানে চাইকিয়াট্ৰিক পেচেণ্ট মানে 4খন নাম্বাৰ পাইছেগৈ। এইখিনিতো অফিচিয়েল নাম্বাৰহে, আনঅফিচিয়েল বা কিমান আছে সেইটো আপোনাৰ ক'ব পৰা নাযায়। এতিয়া সেইকাৰণে আমি এতিয়া ইয়াতে 2টা ৱাৰ্ড আমি ইয়াতে চাম, তেখেতসকলৰ লগত থাকিব। আমি 2টা ৱাৰ্ড চাম, তাত মানে পেচেণ্টখিনিক কেনেকুৱাকৈ ৰখা হৈছে, কেনেকুৱা ধৰণে নাৰ্ছে ট্ৰিটমেণ্ট কৰি আছে, সেই কথাখিনি আমি চাবলৈ যাম। এইখিনিয়েই আজি মানে চিভিল হস্পিটেলখনলৈ আহি পেলাই চাই পেলাই ইয়াৰ যাতে আমি আখুৱাখিনি দূৰ কৰিবৰ কাৰণে আমি যত্ন কৰিব পাৰোঁ আৰু চৰকাৰকো জনাব পাৰোঁ, সেই উদ্দেশ্যে মই ইয়ালৈ আহিছিলোঁ। আৰু